আজি আমি বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী যিবিলাক বিভিন্ন সময়ত আমি জব্দ কৰিছিলোঁ, বিভিন্ন থানাত ৰুজু হৈ থকা মোকৰ্দমাৰ ভিত্তিত বিচাৰাধীন আছিলে। তাৰ পাছত অনাৰেবল বা সন্মানীয় আদালতৰ নিৰ্দেশ, আদালতৰ আদেশ মৰ্মে আমি সেই যিখিনি নিচাযুক্ত সামগ্ৰী আমি জব্দ কৰিছিলোঁ আৰু বিচাৰ প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত সেইখিনি আমি তেওঁলোকৰ অনাৰেবল কোৰ্টৰ আদেশ মৰ্মে আমি সেইখিনি আজি ডিছপ'জ অফ কৰিছোঁ। আৰু ইয়াৰ আমাৰ যি CID ডিপাৰ্টমেণ্ট আছে, CID ডিপাৰ্টমেণ্টৰ আমাৰ ডাইৰেকশ্যনৰ মতে আমি এই গোটেই সামগ্ৰীখিনি যিখিনি আমাৰ বিভিন্ন থানাত পৰি আছিলে সেই সকলোখিনি আমি আজি ডিছপ'জ অফ কৰিছোঁ। আমাৰ লগত NCB মেম্বাৰ আছে, আমাৰ লগত এক্সাইজ ডিপাৰ্টমেণ্টৰ মানুহ আছে, আমাৰ হেল্থ ডিপাৰ্টমেণ্টৰ মানুহ আছে, সকলো ইয়াৰ মেম্বাৰ। আৰু আজি আমি এইখিনি সামগ্ৰী আমি ইয়াত জব্দ কৰিছোঁ আৰু যিখিনি সামগ্ৰী আমি ডিছপ'জ অফ কৰিছোঁ। আৰু এইখিনি যিখিনি এই যিটো দহন কাৰ্যসূচী আছে, এই দহন কাৰ্যসূচীৰ যিখিনি নিচাযুক্ত সামগ্ৰী আমি আজি দহন কৰিছোঁ, সেইখিনি সামগ্ৰীৰ প্ৰায় বজাৰ মূল্য আপোনালোকে দেখিছে যে সেইখিনি বজাৰ মূল্য প্ৰায় 1000 কোটি টকা হ'ব। কিন্তু আমাৰ যি এজ পাৰ অফিচিয়েল আমাৰ যিখিনি কেলকুলেশ্যন আছে, সেইমতে ইয়াৰ মূল্য প্ৰায় 300 কোটিৰ ওচৰা ওচৰি হ'ব। সেইখিনি আমি কেলকুলেশ্যন কৰিছোঁ। আৰু ইয়াৰ চোৰাং বজাৰত ইয়াৰ মূল্য কিন্তু ইয়াতকৈ বহুত ওপৰত যাব। আৰু সেইকাৰণে ইয়াক আমাৰ যিটো চোৰাং বজাৰৰ মূল্য আমি যিটো স্থিৰাং কৰিছোঁ, সেইমতে এইটো হ'ব পাৰে প্ৰায় 1000 কোটি টকাৰো অধিক হ'ব পাৰে। নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্ট'ৰে আগবঢ়াইছে বিশেষ অফাৰ। সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত। আছে সহজ ফাইনেন্সৰ সুবিধা, পাব সকলো ধৰণৰ এক্সেসৰিজ, লগতে পাব অপেন বক্স স্মাৰ্টফোন, অপেন বক্স আইফোন। উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং ছাৰ্ভিচ। নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন ল'ম বুলি ভাবি আছে নেকি? এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত DD কমপ্লেক্সত থকা মা তালুকদাৰ ষ্ট'ৰলৈ। নমস্কাৰ, নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ সকলোকে। একচুৱেলি মোৰ দোকানৰ নাম হৈছে মা তালুকদাৰ ষ্ট'ৰ হয়। এইটো আছে আপোনাৰ সোণাপুৰ অল্ড মাৰ্কেট DD কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল। তো ইয়াতে মোৰ কিছুমান মানে এক্সেসৰিজ আছে, প্লাছ মোবাইল আছে। আমাৰ মোবাইলৰ আমি অফাৰ দি আছোঁ, 10% অফ দি আছোঁ। লগতে আমাৰ EMI ইজি EMI হৈ আছে, আপোনাৰ কোনো অসুবিধা নাই। ছেকেণ্ড, আপোনাৰ এক্সেসৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে। লগতে আমি মোবাইল ৰিপেয়াৰিঙো ৰাখিছোঁ আৰু আমি আইফোন ৰাখিছোঁ, এইটো অপেন বক্স আইফোন, এইবিলাক পাব আপোনালোকে। ছেকেণ্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ। আজিৰ দিনটো মোৰ কাৰণে 1 তাৰিখটো জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয়, প্লাছ আমাৰ দোকানৰ বাৰ্থডেও হয়। চ' সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে। আমি কম কষ্টত আপোনালোকক ছাৰ্ভিচ ভাল দিম।